আজি ওলাইছো পঞ্চায়ত ইলেকশ্যনত আমাৰ বহুমূলীয়া ভোটটো আগবঢ়াবলৈ। ভোট দিবলৈ আহিহে গম পালো যে এইবাৰ মোৰ ভোটাৰ তালিকাত নামেই নাহিল। মা দেউতা আৰু মানুহজনে ভোট দি অহাৰ পাছতে আমি যাবলৈ ওলালো আমাৰ পথাৰখন চাবলৈ। ছাগলী কেইটাৰ কাৰণে গছৰ পাত কাটিবলৈ মানুহজনে হাতত দা এখনো লৈ লৈছে। আহি পাই গছজোপাত কেনেকৈ বান্দৰৰ দৰে উঠি গৈছে দেখিছেনে? গছৰ সৰু সৰু ডালি দুটামান কাটি লোৱাৰ পাছতে আমি আহিলো আমাৰ সেউজীয়া ধাননি পথাৰখন চাবলৈ। এইখনেই হৈছে আমাৰ সেউজীয়া ধাননি পথাৰখন। ধানবোৰ পকিছে আৰু দুদিনমানৰ পাছত কাটিবলৈ হ'ব। পথাৰ চাবলৈ আমি অকলে অহা নাই দেই, আমাৰ লগত আহিছে মা দেউতা ককা আৰু মামাৰ ল'ৰা ছোৱালী দুজন। সবতকৈ বেষ্টটো লৈ আহিম হা। মানুহজনী মোৰ বাবে বোলে বেষ্ট মেটেকা ফুল এপাহ লৈ আহে। হেতে বাছি বাছি মোৰ বাবে ডাঙৰ মেটেকা ফুল এপাহ লৈ আহিছে। এইটো লোৱা, লাভ ইউ ফৰএভাৰ জান। থেংক ইউ কলিজা। ছাগলী খুৱাব লাগিব ছাগলী। কণমানিজনীক দেখিছেনে? তাই সিহঁতৰ ছাগলীকেইটাৰ কাৰণে টিকলু ডালি এটা লৈ জঁপিয়াই জঁপিয়াই গৈ আছে। ভাইটিয়ে আকৌ সৰু পোৱালিৰ দৰে ধতুৰা গছৰ পাতৰ আঠাৰে বেলুন ফুলাই আছে। ভাইটিকে দেখি ময়ো ৰ'ব নোৱাৰি ধতুৰা গছৰ পাতেৰে বেলুন ফুলাবলৈ ল'লো। আজিলে বাই।